Hey guys, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। আজি পাকঘৰত সোমাইছোঁ দুপৰীয়াৰ আহাৰ ৰান্ধিবলৈ। তাৰপাছত আজৰি হৈ যে ভিডিঅ' বনাম তেনেকৈ ভাবিলে আচলতে নহয়গৈ আৰু চাগে কেতিয়াও নহ'বগৈও। সেইকাৰণে ভাত বনোৱা আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। কি কৰোঁ সেইটো আপোনালোকক দেখুৱাম বাৰু, কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনে পালে। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দেখুৱাবলৈ লৈছোঁ মই এটা ৰেচিপি, একেবাৰে সাধাৰণভাৱে বনোৱা মানিমুনিৰ এটা ৰেচিপি, যিটো বহুত হেল্ডিও হয় আৰু পেটৰ কাৰণেও ভাল। খাব লাগে, আচলতে সৰু ল'ৰা ছোৱালীক খুৱাব লাগে। সেইখিনি মই ভালদৰে ধুই পখালি চাফা কৰি লৈছোঁ প্ৰথমে, যাতে বালিবোৰ ওলাই যায়, বোকাবোৰ ওলাই যায়। এইখিনি ধোৱা মোৰ হৈ গ'ল। এতিয়া মই এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। পেষ্ট বনাবৰ কাৰণে অলপ মিক্সিত পানী দি লৈছোঁ, যিহেতু মিক্সিত বস্তুটো কম হ'লে পটককৈ গুড়ি নহয়, অলপ পানী দিলে ভাল হয়। আৰু যিহেতু জোলেই বনাম মই, পানী অলপ বেছি হ'লেও কোনো কথা নাই। এয়া এইখিনি হৈ গ'ল। এতিয়া এখন চাকনিৰে চাকি ভালদৰে, মানে যিবোৰ ডাঠ শিপাৰ নিচিনা থাকে আহবোৰ, সেইবোৰ উলিয়াই ল'ম। এইখিনি এতিয়া মই চামুচেৰে বেয়া পাওঁ আচলতে কাম কৰি, যিহেতু বেছিখিনি কাম নিজৰ ডেইলিৰ হাতেৰে কৰোঁ, সেই হাতেৰে চাকি লৈছোঁ। আহবোৰ উলিয়াই মই যিমানখিনি বাকী থাকে গোটেইখিনিয়ে লৈ ল'ম। এইখিনি হৈ গ'ল মোৰ পেষ্ট, মানে পনীয়া জোল বনাম যিহেতু অলপ পানী বেছিয়ে দি হ'ল। এতিয়া বনাবৰ কাৰণে মই এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, নহৰু কেইফুটামান থেতেলিয়াই লৈছোঁ আৰু আলু দুটা বইল কৰি লৈছোঁ। এতিয়া এখন কেৰাহী লৈছোঁ, কেৰাহীখনত অলপ তেল দিছোঁ। যিহেতু বস্তুটো বহুত বেছি নহয় সেইকাৰণে মই তেল বেছি নিদিওঁ। এয়া তেল দিলোঁ। এতিয়া তেল গৰম হোৱাত পিঁয়াজখিনি দি দিছোঁ আৰু লগতে দি দিম মই নহৰু কেইফুটাও, কেইফুটা নহৰু মই থেতেলিয়াই লৈছিলোঁ। অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। জলকীয়া নিদিওঁ, যিহেতু সৰু ল'ৰাৰ কাৰণে বনাইছোঁ। এইখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া বইল কৰি লোৱা আলু দুটাও মই ইয়াতে দি দিম। অলপ মেছ কৰি লৈছোঁ আলু দুটা। এতিয়া ইয়াতে দিম অলপ হালধি আৰু নিজৰ সোৱাদ অনুসৰি অলপ নিমখ, আৰু অলপ সময় ভাজি ল'ম হালধিৰ গোন্ধটো যোৱালৈকে। যিহেতু সিজি থকাই প্ৰায় আলুখিনি, বেছি দেৰি ভাজিব নালাগে। হালধিৰ গোন্ধটো যোৱালৈকে অলপ ভাজি ল'ম। এইখিনি হৈ গ'ল। আৰু এতিয়া মই ইয়াতে দি দিম যিখিনি মই মানিমুনিৰ পেষ্ট বনাই লৈছিলোঁ, সেইখিনি ইয়াতে দি দিম এতিয়া। সকলোৱে এবাৰ ট্ৰাই কৰি চাব। এইটো খুব এটা হেল্ডি হয়, যিহেতু কিছুমান ল'ৰা ছোৱালীয়ে কেঁচাই ৰসটো খাব নোৱাৰে। এনেদৰে জোল বনাই খোৱালেও ভাল। এইখিনি এতিয়া দিলোঁ, ঢাকি দিলোঁ অলপ সময় উতল অহালৈকে। এয়া উতলিছে ধুনীয়াকৈ। আৰু এতিয়া মই আলুবোৰ অলপ গোটা গোটা হৈ আছে, আলুবোৰো ভাঙি দিম। দুবাৰমান লৰাই লৈছোঁ। এইখিনি মই পুনৰ বেছি পানী হৈ আছে, সেইকাৰণে মই আকৌ ঢাকন দি অলপ সময় সিজিবলৈ দিম। এয়া দেখিছে পানীটো কমি আহি ডাঠ হৈ গ'ল। ইয়াতকৈ বেছি আৰু ডাঠ নকৰোঁ, হৈ গ'ল এইখিনি। এতিয়া মই নমাই ৰাখি দিম অন্য এটা পাত্ৰত। বনাই খাব, ৰেচিপিটো খুব ভাল লাগে খাবলৈ আৰু হেল্ডিও হয়। এইখিনি ৰেডি হৈ গ'ল মোৰ। হেল্ল' গাইজ, যোৱাকালি ভাত পানী বনাই আজৰি হোৱাৰ পাছত মোৰ আৰু ভিডিঅ' কৰা নহ'ল। কালি যিহেতু ছানডে আছিলে, অলপ আৰামো কৰিলোঁ। তো আজিও সেই একেই, ভাত পানী খাই আজৰি হৈ এতিয়া বহিছোঁ অলপ, কিন্তু লগত কাম এটা লৈছোঁ। কিনো কাম লৈছোঁ আহকচোন তাকে চাওঁ। হৈছে চাদৰখন দহি বাতিব লৈছোঁ। দেখুৱাম, কিন্তু এনেকৈ নহয়, মই এনেকৈ চিলাই লৈছোঁ আগটো।
হাতটো চিলোৱা আছে, ইয়াত মই এতিয়া বেজীয়ে খুচি খুচি কৰিম। আচলতে দহিটো মই এনেকৈ বাতিবলৈ ভাল পাওঁ, উজু হয়, সোনকালে হয়। এখন চাদৰ সম্পূৰ্ণ কৰিব আচলতে বেছি সময় নালাগে, সেইকাৰণে ভাল লাগে। আৰু এইখিনি হৈছে আমাৰ খেলা বস্তু, গোটেইখিনি ভঙা চিঙা, এটা যদি ইয়াৰ শুদ্ধ ভাল খেলা বস্তু আছে তাৰ। আৰু এসোপা ইয়াত বজাৰ মেলি সি গ'ল আগফালে বোকা খেলিবলৈ, য'ত মায়ে ফুলত পানী দি আছে। এইটো হৈছে লেতেৰা ল'ৰা, যোনে বোকা খেলে। ৰাম ৰাম, গাড়ীখন পুতি থৈ দিছে। বাপেকে গাড়ী ধুলেও সি বোকা খেলে, মায়ে ফুলত পানী দিলেও সি বোকা খেলে। এনেকৈ দেখাই দিয়াচোন। পানী আনিছে নেকি তাৰপৰা? সেই পানী কঢ়িয়ে বোকা গোটেই পেণ্টটো টিকাত। তই পেণ্টত পিছফালে বোকা লাগিলে ধুন। আচলতে অকণমানটো গ'ল দেউতাকৰ লগত চুলি কাটিবলৈ, মই তাকে চাই আগফালে বহি আছোঁ, কেতিয়ানো আহিব, কেনেকুৱাকৈ চুলি কাটি আহে বাপেক পুতেক দুটা মিলি। ইহঁতেও চুলি কাটি ঘৰলৈ আহিল, আৰু মই এতিয়া ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰি দিওঁ। ইয়াক চাফ চিকুণ কৰি দিওঁগৈ। বাই বাই।